যিসকল আহিছে জইন হৈ যাব আৰু লাইভটো কাইণ্ডলি শ্বেয়াৰ কৰি দিব বহু দিনৰ মূৰত নতুনকৈ কৰি আছোঁ আৰু মাজতে বহুত গেপ হ'ল আৰু মই গুৱাহাটীৰ পৰা কৰি আছোঁ লাইভটো মোৰ পুৰণা পেজত কৰি আছোঁ কিন্তু মোৰ নতুন পেজ 3G কালেকশ্যন এই পেজটোৰ ফেচবুকৰ কিছুমান ক্ৰাইটেৰিয়া আছে এই পেজটো মই নতুনকৈ খুলিছোঁ 3G কালেকশ্যন কাইণ্ডলি এইটো পেজ ফ'ল' কৰি ৰাখিব আপোনালোকে এই পেজটোত 100 ফলোৱাৰ নোহোৱালৈকে মই সেইটোত লাইভ আহিব নোৱাৰোঁ আৰু সেইকাৰণে মই পুৰণা পেজটোতে লাইভ আহি আছোঁ কিন্তু এই পুৰণা পেজটো মই লাহে লাহে বন্ধ কৰিম যেতিয়া মোৰ 3G কালেকশ্যন নতুন পেজটো মোৰ ৰেডি হৈ যাব তেতিয়া মই সেইটো পেজতে লাইভ আহিম গতিকে আপোনালোকে যিসকলে জইন হৈ গৈছে সেই পেজটো ফ'ল' কৰি ৰাখিব আৰু বহুতে মোক চিঅ'ডিৰ কথা সুধি থাকে হোৱাটছআপো কৰে চিঅ'ডিৰ কাৰণে বহুতে সোধা পোছা কৰে কিন্তু চিঅ'ডিৰ ব্যৱস্থা আমাৰ এতিয়ালৈকে ৰখা নাই পিছলৈ ভাবিম বাৰু সেইটো কিন্তু এতিয়া যিহেতু চিঅ'ডিৰ ব্যৱস্থা আমাৰ নাই অনলাইন পে'মেণ্ট কৰিয়ে ল'ব লাগিব আৰু মই ঘৰতে ষ্টক কৰোঁ গুৱাহাটীত মোৰ ঘৰ হয় গুৱাহাটীৰ পৰা লাইভ কৰি আছোঁ ঘৰতে ষ্টক কৰোঁ ঘৰৰ পৰাই মই সদায় যেতিয়াই লাইভ আহোঁ ঘৰৰ পৰাই আহোঁ আৰু চাউণ্ডটো মই মানে মিউট কৰি থওঁ কিয় মানে ওচৰৰ পাজৰৰ ঢেৰ কিবা কিবি মানে শব্দবোৰ আহি থাকে মোৰ নিজৰ ঘৰতো মানে কিবা কিবি চলি থাকে ইটো ৰুমত সিটো ৰুমত সেইকাৰণে যেতিয়ালৈকে ষ্টাৰ্ট নকৰোঁ মই চাউণ্ডটো মিউট কৰি ৰাখোঁ নহ'লে এনে ভাল নালাগে আৰু তেনেহ'লে যিসকলে জইন হৈছে অলপ দেৰি ৰৈ দিব লাইভটো কাইণ্ডলি শ্বেয়াৰ কৰি দিব আৰু মোৰ নিউ পেজটো ফ'ল' কৰি ৰাখিব আজি মই হেণ্ডমেডৰ যোৰাবিলাকে দেখাম মেচিন মেডৰ যদি কোনোবাই চাব বিচাৰে মোক কমেণ্ট কৰিব মেচিন মেডৰ যোৰা মই নেদেখাওঁ আজি অকল হেণ্ডমেডৰে দেখাম আৰু আপোনালোক সকলোৱে কোনোবাই যদি মানে ইয়াত দেখুওৱা কাপোৰ পচন্দ কৰি ল'ব বিচাৰে তেনেহ'লে এই যিটো স্ক্ৰীনত নাম্বাৰটো দিয়া আছে এই নাম্বাৰটোতে আমাক হোৱাটছআপ বা কল কৰিব পাৰিব আৰু এবাৰ যোগাযোগ কৰি চাব নতুনকৈ কৰি আছোঁ এইবিলাক গতিকে এবাৰ যোগাযোগ কৰি চাব ভাল লাগে কোনোবাই এযোৰ কাপোৰৰ বিষয়ে সুধিলে বা ল'ব খুজিলে মনত সাহস আহে আৰু নতুনকৈ কিবা আনিবৰ কাৰণে দেখাবৰ কাৰণে গতিকে সহযোগ কৰি যাব মই ষ্টাৰ্ট কৰোঁ লাইভটো আৰম্ভ কৰিছোঁ হেণ্ডলুমৰ এযোৰ কাপোৰেৰে কটনত হয় কটন মেটেৰিয়েলত হয় হেণ্ডলুমৰ ৰেশমি কটন বুলি কয় ইয়াত এক পিছে আছে ইয়াৰে বাকী কালাৰবোৰ অফলাইনতে গৈছে গতিকে এক পিচ আছিলে এইটো মই দেখাই দিছোঁ ইয়াত কাপোৰৰ ফটো ভালদৰে দেখিছেনে আৰু মোৰ কথাখিনি শুনিছেনে এবাৰ জনাব হেণ্ডমেডৰ যোৰা হয় হেণ্ডলুমৰ যোৰা হয় এইখন চাদৰখন থাকিব গোটেই গাটোতে এনেকৈ বুটা বচা থাকিব গ্ৰীণ কালাৰ হয় এইটো বটল গ্ৰীণ কালাৰত থাকিব এইটো এইখন মেখেলাখন থাকিব সাইড পাৰিবোৰ এইবোৰ থাকিব লগত ব্লাউজ পিছো থাকিব এইটো ব্লাউজ পিচ থাকিব হেণ্ডলুম যোৰা হয় এইযোৰ খুবেই ধুনীয়া হয় অৰিজিনেলি কাপোৰ খুবেই ধুনীয়া কাপোৰযোৰ পিন্ধিও আৰাম পাব কটনৰ হয় গতিকে পচন্দ হ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰিব ইয়াৰ প্ৰাইচ থাকিব 1050 আৰু অসমৰ ভিতৰত আমি ফ্ৰী শ্বিপিঙত ডেলিভাৰী কৰোঁ ষ্টেপুল কটন মেটেৰিয়েলত জবা ফুলৰ ডিজাইনত লৈ আহিছোঁ হেণ্ডমেডৰ যোৰা হয় ষ্টেপুল কটনত হেণ্ডমেডৰ যোৰা মেজেণ্ডা কালাৰত থাকিব জবা ফুলৰ ডিজাইনত থাকিব এইখন চাদৰখন থাকিব এইখন মেখেলাখন থাকিব লগত ব্লাউজ পিচ আৰু সাইড পাৰিও থাকিব প্ৰত্যেকযোৰ কাপোৰতে থাকিব ব্লাউজ পিচ সাইড পাৰি এইখিনি সাইড পাৰি থাকিব ইয়াত ব্লাউজ পিচো থাকিব ষ্টেপুল কটনত জবা ফুলৰ ডিজাইনত থাকিব ইয়াৰ প্ৰাইচ আহিব 1050 ফ্ৰী শ্বিপিঙতে পাব আমাৰ পৰা ষ্টেপুল কটনত জবা ফুলত গ্ৰে কালাৰত থাকিব এইখন চাদৰখন গ্ৰে কালাৰত জবা ফুল ডিজাইনত
এইখন চাদৰখন থাকিব চাদৰৰ সাইড পাৰিবোৰ এইবোৰ এইখন মেখেলাখন থাকিব এইখন মেখেলাখন থাকিব ইয়াৰ প্ৰাইস থাকিব 1050 নুনি কটনত থাকিব সি গ্ৰীণ কালাৰত থাকিব নুনি কটন মেটেৰিয়েলত এইখন চাদৰখন থাকিব সি গ্ৰীণত থাকিব কপাৰ গুণাৰে ফুলবিলাক কৰা আছে সৰু সৰুকে বিন্দি বুটা দিয়া আছে গাটোত মাজে মাজে সি গ্ৰীণত থাকিব নুনি কটন মেটেৰিয়েলত প্ৰিমিয়াম কোৱালিটিৰ হয় এইখন চাদৰখন থাকিব এইখন মেখেলাখন থাকিব চাদৰৰ সাইড পাৰিবোৰ এইবোৰ লগত ব্লাউজ পিস থাকিব নুনি কটনৰ প্ৰিমিয়াম কোৱালিটিৰ সি গ্ৰীণ কালাৰত থাকিব এজুৰ কাপোৰৰ প্ৰাইস আহিব 1950 নুনি কটনৰ পিংক কালাৰত ফিক্স পাৰিত থাকিব একেবাৰে নতুন হয় নতুন মেটেৰিয়েলত ফিক্স পাৰি পিংক কালাৰত থাকিব নুনি কটনত এইখন চাদৰখন থাকিব এইখন মেখেলাখন থাকিব এইটো ব্লাউজ পিসটো থাকিব এইটো ব্লাউজ পিসটো ব্লাউজৰ হাতত সৰুকে পাৰি এটা একেবাৰে নতুন হয় এইবিলাক এই কাপোৰজোৰৰ প্ৰাইস থাকিব 2300 ফ্ৰী শিপিং অসমৰ ভিতৰত গুচি গ'ল কণমানি পাম বিউটিফুল কালেকশন কণমানি থ্যাংক ইউ কণমানি অলপ দেৰি ৰৈ দিব আৰু কাপোৰখিনি কেনেকুৱা লাগিছে কমেন্টত জনাব আৰু ভৱিষ্যতে কেনেকুৱা কাপোৰ আপোনালোকে চাব বিচাৰে বা আমাৰ পৰা ল'ব বিচাৰে কমেন্টত জনাব মই নিশ্চয় চেষ্টা কৰিম তেনেকুৱা ধৰণৰ কালেকশন আনিবলৈ ওয়াশ কটন মেটেৰিয়েলত অৰেঞ্জ কালাৰত থাকিব এইখন চাদৰখন ওয়াশ কটন প্ৰিমিয়াম কোৱালিটিৰ এইবোৰ পিন্ধিবলৈ খুবেই ভাল হয় ওয়াশ কটন মেটেৰিয়েলত থাকিব এইখন চাদৰখন থাকিব ইয়াত বেছি শো নকৰে একো কমেন্ট আহিলে পঢ়ি দিবাচোন মই ৰিপ্লাইটো দিব এইখন মেখেলাখন থাকিব ওয়াশ কটন মেটেৰিয়েলত এইখন মেখেলাখন থাকিব অৰেঞ্জ কালাৰত থাকিব সাইড পাৰিবোৰ এইবোৰ থাকিব লগত ব্লাউজ পিস থাকিব ওয়াশ কটন মেটেৰিয়েলত থাকিব এই কাপোৰজোৰৰ প্ৰাইস আহিব 1200 ওয়াশ কটন মেটেৰিয়েল একেবাৰে ৰেহাই মূল্যত কাপোৰবিলাক দিবলৈ চেষ্টা কৰিছো যদিও বা মই নতুন নতুনকে কৰিছো তথাপি অলপ ৰেহাই মূল্যতে দিব বিচাৰিছো মোৰ কাপোৰখিনি ৰৈ নাথাকক আৰু আপোনালোকে অলপ ৰিজনেবল প্ৰাইজত এজোৰ কাপোৰ ল'ব সকলোৱে বিচাৰে গতিকে এনেদৰে সহযোগ কৰি যাব ওয়াশ কটন মেটেৰিয়েলত এজোৰ থাকিব এইখন চাদৰখন থাকিব ওয়াশ কটন মেটেৰিয়েলত লুকুমনি হাইবা বিউটিফুল কালেকশন থ্যাংক ইউ লুকুমনি এইখন মেখেলাখন থাকিব ওয়াশ কটনত পিংক কালাৰত থাকিব এজোৰ কাপোৰ প্ৰাইস 1200 থাকিব ওয়াশ কটন মেটেৰিয়েলত সাইড পাৰিবোৰ এইবোৰ চাদৰৰ লগতে ব্লাউজ পিস থাকিব পছন্দ হলে আমাৰ লগত যোগাযোগ কৰিব স্ক্ৰিনত যিটো নাম্বাৰ দিয়া আছে এই নাম্বাৰটোতে আমাক যোগাযোগ কৰিব পাৰিব এইবোৰ সব হ্যান্ডমেডৰ জোৰা হয়
আজি মেচিন মেডৰ যোৰা দেখুওৱা নাই মই সব হেণ্ডমেডৰ যোৰাই দেখাইছো পিয়ৰ মাছৰাইজত থাকিব এইটো প্ৰিমিয়াম কোৱালিটিৰ মাছৰাইজত পাৰ্পল কালাৰত থাকিব মাছৰাইজ কটনত চাদৰখন এইখন চাদৰৰ সাইড পাৰিবোৰ এইবোৰ থাকিব পাৰ্পল কালাৰত থাকিব মাছৰাইজৰ হয় এখন চাদৰখন থাকিব এখন মেখেলাখন থাকিব এখন মেখেলাখন থাকিব লগত ব্লাউজ পিস থাকিব মাছৰাইজৰ এই হেণ্ডমেডৰ যোৰাবিলাকৰ প্ৰাইস আহিব 1380 ফ্ৰী শিপিং অসমৰ ভিতৰত 1380 এই মাছৰাইজৰ যোৰাবোৰ ল'ব পাৰিব মাছৰাইজৰ হোৱাইটত থাকিব এইখন চাদৰখন হোৱাইট যোৰা এইটো এইখন চাদৰখন থাকিব সাইড পাৰিবোৰ এইবোৰ সাইড পাৰিবোৰ এইবোৰ এইখন মেখেলাখন থাকিব এইখন মেখেলাখন থাকিব মাছৰাইজৰ যোৰা হয় এইবোৰ প্ৰিমিয়াম কোৱালিটিৰ মাছৰাইজ হয় নতুন যোৰা এইবোৰ অসমৰ ভিতৰত ফ্ৰী শিপিংতে ল'ব পাৰিব হেণ্ডমেডৰ যোৰা 1380 মাছৰাইজৰ ব্লু কালাৰত থাকিব এইখন চাদৰখন অন্য এটি যোৰা প্ৰিমিয়াম কোৱালিটিৰ মাছৰাইজত ব্লু কালাৰত থাকিব হেণ্ডমেডৰ যোৰা চাদৰৰ সাইড পাৰিবোৰ এইবোৰ ব্লু কালাৰ এইটো মাছৰাইজ কটন এখন মেখেলাখন থাকিব এখন মেখেলাখন থাকিব প্ৰাইস থাকিব 1380 Namita Devi, best collection. Thank you Namita Devi অলপ দেৰি সহযোগ কৰি দিব কেঁচাপাত কটনত লৈ আহিছো একেবাৰে নতুন যোৰা ৰেডত থাকিব এইটো কেঁচাপাত কটনত এইখন চাদৰখন থাকিব এইখন চাদৰখন কেঁচাপাত কটনত ৰেডত থাকিব এইখন চাদৰখন গাটো তেনেকে বুটা বাছি দিয়া থাকিব চাদৰৰ গাটো ইয়েলো সূতাৰে আৰু মুগা সূতাৰে থাকিব এইখন চাদৰখন থাকিব চাদৰৰ সাইড পাৰি এইবোৰ কেঁচাপাত কটন হেণ্ডমেডৰ যোৰা কেঁচাপাত কটনত ৰেডত থাকিব এইখন মেখেলাখন থাকিব ফটো আহিছে নে ভালদৰে ইয়াত আন্ধাৰ আন্ধাৰ লাগি আছে এইখন মেখেলাখন থাকিব লগতে ব্লাউজ পিসো থাকিব এইটো ব্লাউজ পিস থাকিব সৰুকে পাৰি এটা ব্লাউজৰ হাতত কেঁচাপাত কটন মেটেৰিয়েলত প্ৰাইস আহিব 2450 কেঁচাপাত কটনৰ যোৰা কেঁচাপাত কটনৰ বটল গ্ৰীনত অন্য এটি যোৰা থাকিব হেণ্ডমেডৰ যোৰা এইবোৰ বটল গ্ৰীনত থাকিব মগৰ ডিজাইনটো সাইডে সাইডে এইটো কৰি দিছে যে ময়ূৰ যেন পালে চাদৰৰ সাইড পাৰিবোৰ এইবোৰ থাকিব এইবোৰ চাদৰৰ সাইড পাৰি থাকিব বটল গ্ৰীনত কেঁচাপাত কটনত থাকিব সিলভাৰ গুণাৰ ফুল হ'ব এইবোৰ সিলভাৰ গুণাত কাম কৰা হৈছে এইখন মেখেলাখন থাকিব এইখন মেখেলাখন থাকিব আঠলৈকে সূতাবিলাক বাছি দিয়া হৈছে সিলভাৰ গুণাত কাম কৰিছে ফুলবিলাক ভালদৰে দেখা নাই যে ওচৰৰ পৰা দেখাই দিছো এনেকুৱা থাকিব সিলভাৰ গুণা ব্লাউজৰ পিছৰ এইটো হাতত সৰুকে পাৰি এটা থাকিব ব্লাউজ পিসটো কেঁচাপাত কটন যোৰা হয়
হেণ্ডমেড যোৰা এইবোৰ 2450তে অসমৰ ভিতৰত ফ্ৰী শ্বিপিঙত ল'ব পাৰিব আপোনালোকে পচন্দ হ'লে আমাৰ লগত যোগাযোগ কৰিব স্ক্ৰীনত যিটো নাম্বাৰ দিয়া আছে এই নাম্বাৰটোতে আমাক হোৱাটছআপ বা কল কৰিব পাৰিব কেঁচাপাত কটনৰ পিংক কালাৰত অন্য এটি যোৰা পিংক কালাৰত থাকিব চাদৰখন এইখন আহিছেনে ফটোটো চাদৰখন এইখন থাকিব চাদৰখনৰ মেৰুন কালাৰত আৰু চিলভাৰ গুণাত ফুলবিলাক কৰা হৈছে বুটাবিলাক পিংক কালাৰত থাকিব কেঁচাপাত কটনৰ হেণ্ডমেডৰ যোৰা এইবোৰ প্ৰাইচ থাকিব 2450 ফ্ৰী শ্বিপিং অসমৰ ভিতৰত হ'ব চাদৰ সাইড পাৰিবোৰ এইবোৰ থাকিব এখন মেখেলাখন থাকিব এখন মেখেলাখন থাকিব কেঁচাপাত কটনৰ যোৰা হেণ্ডমেডৰ হয় 2450ত ল'ব পাৰিব অসমৰ ভিতৰত ফ্ৰী শ্বিপিঙত ডেলিভাৰী কৰোঁ আমি যোগাযোগৰ নাম্বাৰটো স্ক্ৰীনত দিয়াই আছে হেণ্ডমেডৰ ষ্টেপুল কটন মেটেৰিয়েলত ফিক্স পাৰিত থাকিব য়েলো কালাৰত ষ্টেপুল কটন মেটেৰিয়েলত ফিক্স পাৰিত আছে এইবোৰ প্ৰিমিয়াম কোৱালিটিৰ ষ্টেপুল কটন মেটেৰিয়েল চাদৰখন এইখন থাকিব ফিক্স পাৰি হয় এইখন মেখেলাখন থাকিব আঁঠুলৈকে বুটা বাছি দিয়া আছে প্ৰিমিয়াম কোৱালিটিৰ ষ্টেপুল কটন মেটেৰিয়েল ষ্টেপুল কটনত ব্লু কালাৰত ৰয়েল ব্লু কালাৰত থাকিব এইখন চাদৰখন থাকিব প্ৰিমিয়াম কোৱালিটিৰ ষ্টেপুল কটনত হেণ্ডমেডৰ যোৰা ৰয়েল ব্লু কালাৰত থাকিব চাদৰখন এইখন থাকিব চাদৰৰ পাৰিটো এনেকৈ ফিক্স কৰি দিছে বুটাবিলাক ইয়াত সাইড পাৰি নাথাকে ফিক্স কৰি দিছে এইখন মেখেলাখন থাকিব এইখন মেখেলাখন থাকিব ষ্টেপুল কটন মেটেৰিয়েলত থাকিব প্ৰিমিয়াম কোৱালিটিৰ ষ্টেপুল কটন হয় অসমৰ ভিতৰত ফ্ৰী শ্বিপিঙত পাব এই কাপোৰযোৰৰ প্ৰাইচ আহিব 1350 আজি ইমানখিনিতে লাইভটো শেষ কৰিম আৰু কাপোৰ নেদেখাওঁ কোনোবাই যদি কিবা চাব বিচাৰে কমেণ্টত জনালে তেতিয়া বাৰু বেলেগ কথা দেখাম এতিয়া এইখিনি কাপোৰে দেখালোঁ আজি ইয়াৰ ভিতৰত যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেনেহ'লে এইটো নাম্বাৰতে আমাক যোগাযোগ কৰিব পাৰিব আৰু অসমৰ ভিতৰত আমি ফ্ৰী শ্বিপিঙতে ডেলিভাৰী কৰোঁ COD আমি ব্যৱস্থা নাই ৰখা অনলাইন পে'মেণ্ট কৰি ল'ব লাগিব যিসকলে লাইভটোত এইখিনি সময় সহযোগ কৰি মোক সাহস দিলে লাইভটো কৰিবলৈ তাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ আৰু আগলৈ এনেদৰে সহযোগ কৰি যাব আজিৰ লাইভটো ইমানতে সামৰিম ধন্যবাদ শুভৰাত্ৰি